চৰকাৰী চাকৰিবিলাকৰ যেনেকৈ ব্যস্ত আমাৰো কোনো গুণে কম নহয়। ৰাতিপুৱা উঠাৰ পৰা ৰাতি শোৱালৈকে আমাৰ একেটা কাম হ'লেও আমাক কৰিবই লাগিব নহয়নে? ৰাতিপুৱা উঠিয়ে ভাত বনালোঁ, ভাত চাত বনাই মাইনাক স্কুলত থৈ আহি আকৌ ভাতত সোমাইছোঁ। কাৰণ আজি ঘৰত বাইদেউ নাই, দুপৰীয়া ভাত সাজ বাইদেউৱে বনাই মানে বাইদেউ আজি নাই যিহেতু ময়ে বনাব লাগিব। ভাতকেইটা খৰধৰকৈ বনাই আকৌ ট্ৰেইনিঙত যাব লাগিব। মই যে আগৰ ভিডিঅ' এটাত কৈছিলোঁ মই চিলাই মেচিনত ট্ৰেইনিং কৰি আছোঁ আৰু তাতেই যাব লাগিব, সেইকাৰণে খৰধৰকৈ ভাতকেইটা বনাই আছোঁ মানে দুপৰীয়াৰ ভাত। ঘৰত যিহেতু বাইদেউ নাই মানে ময়ে ভাতকেইটা বনাই থৈ আকৌ যাব লাগিব। এতিয়া ভাত বনোৱা হৈ গ'ল, এয়া দেখিছে একদম কাপোৰ চেঞ্জ কৰাই নাই আৰু তেনেকৈয়ে ভাত বনালোঁ। বেঙেনা আলু মাছেৰে বনালোঁ আৰু নেচেৰা আলু কেনেকৈ এখন ভাজি বনালোঁ, একদম চিম্পুলকৈ বনালোঁ আৰু ইফালে মই ভাত বনাই কিনে খৰধৰকৈ আহিলোঁ ট্ৰেইনিঙত। 1 ঘণ্টা 2 ঘণ্টা যিখিনি পাৰোঁ মই মানে ট্ৰেইনিং মানে মিছ নকৰোঁ। আৰু বাইদেউজনী চাওকচোন ইমান সুন্দৰভাৱে আমাক শিকায় নহয়, বহুত বেছি ভাল লাগে আৰু বাইদেউলৈ বহুত বেছি ধন্যবাদ। মানে ইমান সুন্দৰকৈ আমাক শিকাই দিয়ে যে আৰু ভাল লাগে বাইদেউজনী। আৰু দুজনী বাইদেউ দুজনীয়ে ভালেই বাৰু, ধুনীয়াকৈ শিকাই আছে আৰু এনেকৈ আমি শিকি আছোঁ কামৰ মাজত হ'লেও মানে শিকি আছোঁ আৰু এয়া এনেকৈ হাঁহি ধেমালিৰে আমি এতিয়া মই মানে যাম, মাইনাক স্কুল ছুটি দিব যে তাইক আৰু লৈ যাব লাগিব ঘৰত। আৰু এয়া মই 2 ঘণ্টামান ট্ৰেইনিং কৰি মাইনাক লৈ আহিলোঁ আৰু তাইক মানে স্কুলৰ পৰা খৰধৰকৈ লৈ আহি ইহঁতক আৰু ভাত দিব লাগিব। মিস্ত্ৰীসকলে যে কাম কৰি আছে বুলি কৈছিলোঁ আৰু ইহঁতক ভাত দিম এতিয়া। আৰু মাইনাই ভিডিঅ' কৰিছে যে অকণমান কঁপাই তাইক মই এনেই আৰু অকণমান কৰিব দিছিলোঁ আৰু তেনেকৈ ভিডিঅ' কৰিলে উপায় নাই আৰু আমাৰ গৃহিণীসকলৰ কিনো কাম এনেকুৱাই আৰু ৰাতিপুৱাৰ পৰা মানে শোৱালৈকে মানে আজৰি নাই আৰু। তথাপি মানুহবিলাকে কয় কাম নাই কিন্তু আমিহে জানো কিমান কষ্ট কৰি এনেকৈ চলাই আছোঁ। সেয়াই আৰু মানে ঘৰ এখন চলালেতো কৰিবই লাগিব। আৰু এইফালে মই এতিয়া ভাত সাজি আছোঁ, ইহঁতক ভাত দিওঁ। আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিলোঁ। কেনেকুৱা বোলে জনাবলৈ নাপাহৰিব, কমেণ্ট এটা কৰিব। নেক্সট মিনি ব্লগত আকৌ লগ পাম, আজিলৈ আহিছোঁ, বাই।